দেখাবলৈ চেষ্টা কৰিছোঁ। এই মুহূৰ্ততে আমাৰ অসমৰ পৰা হেৰাই গ'ল যেনে মঘাই ওজা, সেই মঘাই আমাৰ এই ঢোল সংস্কৃতি অসমৰ কাৰণে গৌৰৱান্বিত। বিশেষকৈ সুদূৰত গৈ ঢোল বজাইছিল, আমাৰ খ্যাতি অসমৰ হৈছিল। সেয়েহে তেখেতৰ বিষয়ে মই দুআষাৰমান গাই যাম। ঢোল বজালা ধন্যবাদ দেই, ভাল লাগিলে। বঢ়িয়া বঢ়িয়া। এইজনী হৈছে বা ভিতৰত থকা গৰাকী, ভিতৰৰ পৰা ছাপোৰ্ট কৰা গৰাকী দেই আমাৰ বা। এতিয়া আমি যাওঁগে, খাই বৈ আজৰি হ'লো। ইয়াৰ অডিয়েঞ্চবিলাক বহুত